হাই ফ্ৰেণ্ডছ, এতিয়া আমি গৈ আছোঁ দাদাৰ লগত নগাঁও পূজা চাবলৈ। তো আমি দাদাৰ লগৰ এটাৰ ঘৰলৈ গৈ আছোঁ। এয়া দাদাই চাইকেল চলাই আছে। পাই গ'লোহি মৌচুম দাহঁতৰ ঘৰ। এয়া হৈছে মৌচুম দা। এইফালে চোৱা, এই মুখখন নেদেখাই ইমান লাজ ওলোৱাই নাই যে কিয় মানে। আমি ওলাইছোঁ মৌচুম দাহঁতৰ ঘৰৰ পৰা। চাইকেলখন ইয়াতে থোৱা হ'ব। এইখন চাইকেলখন ইয়াতে থ'লোঁ। তো বাই বাই চাইকেল, বাই বাই গৰু পোৱালি। ব'লক গাড়ীত উঠোগৈ। আমি এতিয়া গৈ আছোঁ নগাঁৱলৈ। টেম্পুত উঠি ল'লোঁ, বেবেজীয়া ফালে গৈ আছোঁ। চেণ্ডিকেট পাই গ'লোহি আৰু অলপমান যাব লাগিব। এয়া চাওক, মৰিগাঁও চেণ্ডিকেটৰ লগতে আছে মানে পূজা মণ্ডপ। এয়া চাওক মৰিগাঁও চেণ্ডিকেটৰ পূজা মণ্ডপ। ইমান ৰ'দ, সেয়ে বোলো বেলেগ মণ্ডপলৈ নাযাওঁ, ইয়াতেই ঘূৰোঁ। মিঠাই চিঠাই ল'লোঁ। নগাঁৱৰ কলঙৰ ওপৰত থকা দলঙৰ ওপৰেদি এইখন চাওক, দলঙৰ নগা। তো আমি পাইছোঁ এই নগাঁও গভ বইজ। আমি নগাঁও দিনতে আহিলোঁ, সেই মানুহৰ ইমান ভিৰ নাই, ৰাতিলৈহে ভিৰ হ'ব। এয়া লৈ ল'লোঁ মাস্ক এখন আৰু আমি ৰৈ আছোঁ এতিয়া নগাঁও ক্লক টাৱাৰৰ ওচৰত। গাড়ীৰ পৰা নামিলোঁ, পালোহি মৌচুম দাহঁতৰ ঘৰ। তো এয়া মৌচুম দাহঁতৰ ঘৰৰ পৰা যাওঁ। বাই বাই গৰু পোৱালি, বাই বাই। ৰাস্তালৈ যাওঁ। এয়া দাদাই চাইকেল উলিয়ালেই, তো চাইকেলত উঠিম আৰু ঘৰলৈ যাম। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ। নমস্কাৰ।